হেল্ল' ৰাইজসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকক এটা নতুন এটা ব্লগৰ মাজত স্বাগতম জনাইছোঁ। মানে আজি কথাটো হ'ল যে মই মানে বজাৰত যাই আছোঁ, যিহেতু মানে কলেজ পাতি খোলা দিছে ন, সেইকাৰণে কিতাপ কিনিব লাগে। পৰা 6 তাৰিখৰ পৰা কলেজ পাতি খোলা দিছে, মানে ফাইনেলি আৰু খোলা দিছে। আমাৰ খোলা দিয়া নাই দিয়কচোন, আমি ডিগ্ৰীৰ ছেকেণ্ড চেমৰ কিতাপ কিনিব যাই আছোঁ। মই ভাবিলোঁ আপোনালোককো লৈ যাওঁ, এনে থাকাতছে আপোনালোকে। এতিয়া আৰু কিতাপ কিনাৰ আগতে অলপ বেংকৰ কাম আছে, বেংকৰ কামটো কৰোঁ, কৰি কেনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইফালে বিকাশ আহি পাইছে, বিকাশৰ লগতে যাম, আমি মানে দুটাই যাম। আৰু কি কয়, এইকেইদিনটো দুটাকে উঠা দিছে, আপোনালোকে জানেই, দুটাকে উঠা দিয়াৰ কাৰণে সুবিধা হৈছে। আৰু দুটা উঠাৰো এটা কণ্ডিশ্যন আছে, কি কয়, ভেকচিন লোৱা হ'ব লাগিব। আমি দুটাই ভেকচিন লোৱা আছে। দিয়ক, বেছি দেৰি নকৰি আজি যাওঁ আৰু। এয়া আমি নুনমাটি ষ্টেট বেংকত আহি পালোঁ। এতিয়া আমি বেংকৰ কামটো কৰোঁ। বেংকৰ কামটো কৰা হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ। A few moments later. ৰাইজ, আমি এতিয়া বেংকৰ মানে বাথৰুমত আছোঁ, মানে মুতা লাগিছিল, মুতি ল'লোঁ। বেংকৰ কামটো কৰা হোৱা নাই, কৰা হ'ব আৰু। অলপ টাইম বহি আছোঁ, কৰা চৰা হ'লে আপোনালোকক লগ পাই আছোঁ। ৰাইজ, আমি বেংকৰ পৰা ওলাই আহিলোঁ, আৰু আজি বেংকৰ কামটো নহ'লে দিয়ক, কালি আৰু মাতছে, কালি আহিব লাগিব। এথেন আৰু আমি ডাইৰেক্ট 5 বজাত কিতাপ কিনিব যাব লগ, আহক। কোন বিধাতাই হাজিলে হাজিলে হাজিলে, কোন বিধাতাই হাজিলে হাজিলে হাজিলে, কোন বিধাতাই হাজিলে তোমাৰ পদুম চকু। ৰাইজ, আমি এতিয়া বামুণী মৈদাম হৈ আহিলোঁ। ইফালে আহি চালোঁ বৈধ যাম ইয়াতে। মই এইখিনি সদায় আহিলে এইখিনি যাম লাগে, এই বাছকেইখনৰ কাৰণে। যাওঁতে আপোনালোকক খাৰগুৰি লৈ যাম দিয়ক, এই জুবিনদাৰ ঘৰৰ আগেদি লৈ যাম। যাওঁতে সহায়দি যাম, সহায়দি মানে ফিনফিনে ৰাস্তা, আৰু ভিউটো মানে চাব লাগে। গাঁৱৰ ল'ৰা বুলি নিদিলা পাত্তা, ইংলিছ নাজানো বুলি কৰিলা ঠাট্টা। ৰিপ জিন্স হাই হিল চাই লাখমি ৰান্দা ল'ৰা, নলবাৰীৰ মই নাচুৰ বান্দা। কলেজলে অহা যোৱা কৰা টেক্সিত, ঘূৰি পচোৱা মোৰ খালী আছে বেকছিট। মিনিমি নাম জানি থোৱা। ৰাইজ, এতিয়া আমি শিলপুখুৰী পাৰ হ'লোঁ, আৰু শিলপুখুৰী পাৰ হ'লে মোৰ এটা কথা মনত পৰে, মানে বাছত যেতিয়া নাহোঁ, বাছত আহিলে মানে তাতে বাছত মানুহে মানে এটা ধৰণৰ উঠে দিয়ক, এই যোনটোতো আপোনালোকৰ কি কয়, মহিলাও নহয় পুৰুষো নহয়, এই মাজতটো, সেই মাজৰ মানুহটো উঠি কেনে যেথেন পইচা পাতি খোজে, প্ৰায়ভাগ দিওঁৱে পইচা, পৰাপক্ষত প্ৰায়ভাগ পইচা দিওঁৱে। কিন্তু কেতিয়াবা নাথাকে না, কেতিয়াবা হিচাপৰ পইচা থাকে, কেতিয়াবা নিদিলি তাহোন কিবা যি টি বস্তু লাৰি দেই, সেই বিৰাট মানে অসহ্য লাগে। মানে কিছুমান ভালেই থাকে, মানে সিহঁতৰ মানে আশীৰ্বাদখিনি ল'ব লাগে না, আশীৰ্বাদবিলাক ভাল হয়, কিছুমান ভালেই থাকে। কিন্তু কিছুমানে আৰু পইচা নাই বুলি ক'লি এই কিবা যি টি বস্তু লাৰি দিয়ে, বিৰাট অসহ্য লাগে বাছত আহিলে। সেইকাৰণে বাছত আহিলে মই সেইটোৱে ভাবি থাকোঁ, যিখিনি পালি সেইটোৱে ভাবি থাকোঁ। তোমাৰে পদুম চকুতি, তোমাৰে পদুম চকুতি, তোমাৰে পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে। তোমাৰে পদুম চকুতি, তোমাৰে পদুম চকুতি, মইনা কোন বিধাতাই সাজিলে। Let's go! এতিয়া আহি পালোঁ আমি দীঘলী পুখুৰী, য'ত আপোনালোকে চাব পাৰিব যে ইয়াতে কাপলছৰ আড্ডা হয়। আৰু আপোনালোকৰ মাজত যদি কোনোবা কাপলছ আছে, তেনেহ'লে ইয়াতে আহিব পাৰে, এনে কথা পাতিব পাৰে। আৰু দীঘলী পুখুৰীৰ সন্মুখতে আছে আপোনালোকৰ এইখন কটন কলেজৰ এটা ডিপাৰ্টমেণ্ট। এতিয়া আমি এই দীঘলী পুখুৰীৰ ওচৰত ৰখলোঁ, মানে কি কয়, এই বোলে বিকাশে বোলে কিবা পেন চাই, পেন চাওঁ, ময়ো চাওঁ, লগতে জিমত লাগে না এইবিলাক পিন্ধাৰ কাৰণে, পেনটো চাই কিনে আপোনালোক দেখাই আছোঁ। कितना दाम ये सब? ये 350 का भैया। 350। स्पोर्ट चाहिए भैया, स्पोर्ट वाले के सिलाएंगे तो कॉस्ट लीजिएगा आपको, ये तो बहुत बड़ा साइज है। আমি তাতে নল'লোঁ, পেন চাই নাই, বৈধ দাম 350 টকা। এই ফেঞ্চিৰ পৰাই ল'ম দিয়ক, এই ইয়াক ফেঞ্চিৰ পৰাই কিনি দিম। এতিয়া বলক আমি পাণবজাৰলৈকে যাওঁ। আৰু এইটো দেখা পাইছেনে? আৰু এইটো কটন কলেজ, কটনৰ এইটো বটানী ডিপাৰ্টমেণ্ট।
আমি এতিয়া পাণবজাৰ আহি পালোঁ আৰু এই বিকাজে পাৰ্কিং কৰিব গৈছে স্কুটিখন আৰু ইয়াৰে পৰা কিনিম ৰ'ব এই নবেলটিৰ পৰা কিনিম ৰ'ব ইংলিছ এটাই আৰু কি চাবজেক্ট ইয়াতে মানে ছেকেণ্ড হেণ্ড কিতাপ মানে কিমান পাৰ্চেণ্টৰ মানে হিচাপত দিব আমি তোমাৰ ছেকেণ্ড হেণ্ড কিতাপ 40% to 50%ৰ ভিতৰত দিওঁ ঘূৰাই দিলে আৰু কি কয় কিবা আৰু সেই ডিছকাউণ্ট এনে পাবনে তাৰে ওপৰত বেছি কম এনেই নতুন কিতাপ ল'লেও ডিছকাউণ্টটো থাকে আৰু তোমাৰ ছেকেণ্ড হেণ্ড কিতাপ ল'লেও আমাৰ তোমাৰ 30% ডিছকাউণ্ট থাকে আৰু ঘূৰাই দিলে আমি কাষ্টমাৰক 40-50% দিওঁ কণ্ডিশ্যন এডিশ্যনৰ ওপৰত ডিপেণ্ড আৰু কি কয় কিবা কিতাপ নাপালে মানে ডাইৰেক্ট ফোন কৰিলে আমি মেনেজ কৰি দিওঁ কিছুমান যি কিবা কিতাপ আমাৰ ষ্টকত বৰ্তমান নাথাকে যদি কাষ্টমাৰে আমাক কয় আমি এইটো খবৰ পালেও আনি মেনেজ কৰি দিওঁ ঠিক আছে কিতাপ গোটেইখিনি কিনা হ'ল এথেন যদি বিকাজে যদি কিবা কৈ ভাল হ'ব আৰু কিবা ইয়াৰ আশা দিছোঁ আৰু কিবা খুৱাব বুলি কিবা কৈ আপোনালোকক দেখাই আছোঁ বোলক আহক ভাবছিলোঁ ই কিবা অলপ দামী চাই বস্তু হ'ব ই আৰু কুঁহিয়াৰৰ ৰসগোল্লা হ'ব দিয়ক যি পাইছোঁ তাকে সন্তুষ্ট হ'ব আৰু এই চলি ফটো মাৰি আছে মাকো দেখাব বুলি মানে মাকে বিশ্বাস নকৰিব পাৰে চলি কিতাপ কিনা বুলি পইচা এটা খাব পাৰে না সেইকাৰণে মাকক ফটো মাৰি দেখি আছে এই মা মই কিতাপ কিনিছোঁ দিয়ে চাওক চলিৰ উৎপাত আমাৰ এতিয়া কুঁহিয়াৰ ৰস চচ গোটেই খোৱা হ'ল আৰু এতিয়া আমি কি কয় ইফালে পাণবজাৰৰ বাছ ষ্টেণ্ডেদি যাই আছোঁ নহ'লে পাণবজাৰৰ বাছ ষ্টেণ্ডেদি হৈ কিনে লতাশিল হৈ কিনে আপোনাৰ উজন বজাৰ হৈ কিনে খাৰুলি হৈ কিনে ছেক্টৰৱাৰ হৈ কিনে ডাইৰেক্ট আমাৰ ঘৰ যাম আৰু আমি নবেলটিৰ পৰা এনেই কিতাপখিনি কিনিলোঁ কাৰণ নবেলটি মানে কি হয় মানে প্ৰাইচবিলাক মানে ঠিকে থাকে আৰু মানে কি কয় আৰু ডিছকাউণ্ট চিছকাউণ্ট দিয়ে আৰু মানে নামি দামী আৰু মানে কিতাপৰ দোকান আৰু সেইকাৰণে নবেলটিৰ পৰা কিনিলোঁ আৰু তাতে দাদাজনক কৈ দিলে ডিছকাউণ্টটো দিয়ে আৰু আপোনালোকৰ এই কি কয় কিতাপ যদি এক্সচেঞ্জ কৰিব লগা থাকে এক্সচেঞ্জো কৰিব পাৰিব দিয়ক এথেন আমি কি কয় ঘৰলৈকে যাম যাই কিনে আৰু ছেক্টৰৰ সহায় দি গেলি জুবিন দা ঘৰৰ আগেদি যাম যিহেতু সেইকাৰণে আপোনালোকৰ ৰাস্তাটোও দেখি দি যাম যিহেতু আৰু তাতে এইখিনি দেখা পাইছে চব লগ মাৰি দিছে মানে ন' পাৰ্কিং জেগাত বাইক পাৰ্কিং কৰিছে চব ধুনীয়া লগ আৰু এফালৰ পৰা লগ মাৰি দিছে বাইক মাখান একদিন আহিব লাগিব ৰৌপৱেত আপোনালোককো লৈ যাম উঠাব নিম আপোনালোকক ৰৌপৱেত একদিন এইবাৰ পানী বৈধ পাৰছে একদম মানে আপোনালোকৰ লাচিত ঘাটত য'ত পাৰ্কিং কৰে গাড়ীৰ একদম তাকেলৈকে পানী আহি গৈছে ইমানে পানী বাঢ়ছে এইবাৰ বৈধ পানী ভাবছিলোঁ পানী নাবাঢ়ে হঠাতে বাঢ়ি গৈছে দীপ ছোৱালী তুলনা নাই যেন কাষতে কলচি লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো গাড়ীখন যে গেল সহায়দি জুবিনদাৰ অলপ মানে জুবিনৰ ঘৰটো পায় মানে সহায়দি ওপৰেদি গেলি ডন বস্কোখন পাৰ হোৱাৰ পিছত অলপ ৰাইট চাইডে ঘূৰিলিয়ে ৰাইট চাইডে ঘূৰি কিনে লেফ্ট চাইডে ঘূৰি কিনে জুবিনদাৰ আইৰণ মেন জীপখন দেখা পাব তাৰপিছত জুবিনৰ কি কয় খাৰঘূলিৰ ঘৰটো দেখা পাব গাঁৱৰ ল'ৰা বুলি নিদিলা পাত্তা ইংলিছ নাজানো বুলি কৰিলা ঠাট্টা ৰিপ জিন্স হাই হিল চাই লাখ মিৰাণ্ডা ল'ৰা নলবাৰীৰ ময়ো নাচুৰ বান্দা কলেজলে অহা যোৱা কৰা টেক্সিত ঘূৰি পোচোৱা মোৰ খালী আছে বেক চিট এনেকৈ বেকা ৰাস্তা দি আমি ছেক্টৰৱান পাৰ হ'লোঁ এতিয়া আমি গোপাল নগৰ পাম গোপাল নগৰ পাৰ পিছত লাহেকৈ নেপালী চুক পাম নেপালী চুক পাৰ হোৱাৰ পিছত লাহেকৈ আমাৰ ঘৰৰ গলিটো পাম ঘৰৰ গলিটো পাৰ হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ এনেকৈ আমি ঘৰৰ গলিটো আহি পালোঁ আৰু এয়া বিকাজে কি কয় কিতাপখিনি মোক দি যাব মানে কিবা মই বোলে চিন দি দিব লাগে আৰু আজিৰ ব্লগ এইখিনি আছিল কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ কামখিনি কৰি দিব যি কাম কৰিব লাগে ইউটিউবত সেইখিনি কামখিনি কৰি দিব